পৰুৱা আমাৰ ৰাজ্যত 10-12 বিধমান পৰুৱা আছে। কিছুমান পৰুৱা অতি ক্ষুদ্ৰ। কোনো পাত্ৰত চেনি বা গুড় আদি মিঠা বস্তু ভালদৰে সাফৰ মাৰি থলেও সি সোমাবই। কিছু পৰুৱা হ'ল বিহ পৰুৱা, টোকা পৰুৱা, আমৰলি পৰুৱা, মেজাৰলি পৰুৱা, ক'লা পৰুৱা, উই পৰুৱা, ইঞ্জিনিয়াৰ পৰুৱা। এই পৰুৱাবোৰৰ ভিতৰতে বিহ পৰুৱা ভয়ানক। দিনত বৰকৈ চলা-ফুৰা নকৰা বিহ পৰুৱা গধূলি গাঁতৰ পৰা শাৰী পাতি ওলাই খাদ্যৰ সন্ধানত পিয়াপি দি ফুৰে আৰু গেলা-পচা মাছ-মঙহ খায় আৰু নিজৰ ভঁৰালত কিছু আহাৰ মজুত কৰি থয়। ভঁৰালত ৰখীয়া থাকে। টোকা, আমৰলি আৰু মেজাৰলি পৰুৱা ঘাইকৈ গছতহে থাকে। কৰ্মী পৰুৱাবোৰ মাত্ৰ 3 মাহমানহে জীয়াই থাকে। অৱশ্যে ৰাণীজনী 3 বছৰ আৰু মতাবোৰ এবছৰ জীয়াই থাকে। 1 বছৰ হ'লেই মতাকেইটাৰ পাখি গজে আৰু ৰাণীৰ নিৰ্দেশত বাহ ৰখীয়াই বাহৰ পৰা উলিয়াই দিয়ে। পাখি গজিলেই পৰুৱাৰ মৰণ হয় কথাটো সঁচা। গাঁতৰ পৰা ওলালেই সিহঁতক ভেকুলীৰ খাদ্য হয় আৰু উৰি গ'লে সিহঁত চৰাইৰ খাদ্য হয়। পৰুৱাৰ বহুত নিয়ম আছে। যেতিয়া শাৰী পাতি যায় সিহঁতৰ ঠায়ে ঠায়ে তালাচী চলে। যদি সিহঁতৰ মাজত আন পৰুৱা সোমাই অহা গম পায় তাক লগে লগে মাৰি পেলায় বা 2-3টাই টানি নিজৰ গাঁতলৈ লৈ যায়। সি চাকৰ হ'ব লগা হয়। বাৰিষা বানপানী হ'লে ইটোৰ সিটোক ধৰাধৰি কৰি লাৰু বান্ধি পানীত উপঙি গৈ সুচল ঠাই পালে তাতে আশ্ৰয় লয়। তাকে মাও খেউতিলে গুৰি পৰুৱাৰো মৰণ নাই বুলি কয়। দক্ষিণ আমেৰিকাত পৰুৱাই বুদ্ধিৰে দলং সাজিবও জানে। অহা-যোৱা পথত হঠাৎ পানীৰ অলপ বহল ডোঙা এটা পালেই সিহঁতে লগে লগে কাষতে পোৱা গছৰ সৰু সৰু ঠাৰি কিছুমান আনি তাত পেলাই দি এখন সৰু সাঁকো সাজি তাৰ ওপৰেদি সহজে পাৰ হৈ যায়। সেয়েহে সিহঁতক কোৱা হয় ইঞ্জিনিয়াৰ পৰুৱা। পৰুৱাই কেৰাচিনৰ গোন্ধ সহ্য কৰিব নোৱাৰে। পৰুৱাৰ দৃষ্টিশক্তিতকৈ গোন্ধ পোৱা শক্তি বেছি। উই পোক বা উই পৰুৱাই হাপলু সাজি তাৰ ভিতৰত অসংখ্য কোঠা বা কুঠৰি তৈয়াৰ কৰি তাৰ মাজে মাজে সোমাই থাকে। এটা কোঠাৰ পৰা আনটো কোঠালৈ অহা-যোৱাৰ বাট থাকে। উইক বলকি বোলে। ৰত্নাকৰে তপস্যা কৰি থাকোঁতেই উইয়ে মাটি তুলি ঢাকি ধৰিছিল আৰু পিছত মাটি গুচাই ওলাই অহাৰ বাবে তেওঁৰ নাম বাল্মীকি হয়। আমি জানো যে বাল্মীকিয়ে ৰামায়ণ ৰচনা কৰিছিল, অৰ্থাৎ ৰামায়ণৰ স্ৰষ্টা উই পোক বুলি ক'ব পাৰোঁ। ধন্যবাদ।